গাইজ হোৱাটছআপ কি খবৰ কৰা আশা কৰোঁ সকলো ভালে আছে তো আৰু আজি হ'ল 7 জানুৱাৰী মানে আজিৰ দিনটোতে মই জন্ম হৈছিলোঁ তো আজি মোৰ বাৰ্থডে হিচাপত মানে আজি কেনেকুৱাকৈ কি দিনটো যায় তো দিন মানে ভিডিঅ'টো বনাম আৰু মানে আপোনালোকে চাই থাকক কেনেকুৱা হয় আৰু তাৰে আগতে ৰাতি 12টাত কি হৈছিল সেইটো চাই থাকক এতিয়া হ'ল 12:05 মানে 12টা বজাতে মোক এটা বস্তু ছাৰপ্ৰাইজ দিছিলে আৰু এইটো চাওক এই কেকটো এই বিখ্যাত কেকটো ছাৰপ্ৰাইজ দি দিছে মোক ভাইটিয়ে আৰু এই কেকটো কাটি মোৰ নতুন এটা দিন আৰম্ভ কৰি দিলোঁ হেপী বাৰ্থডে ক সকলক মনোজৰ বাইকৰ পিছফালৰ পৰাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ পালোঁ এতিয়া বশিষ্ঠ মন্দিৰ আৰু এতিয়া আমি আহি পেলাই বান্দৰৰ জাক বিচাৰিব লাগিব আৰু মোৰ লগত বাৰু এটা বান্দৰ আছে এইটো চাওক এইটো বেলেগ কথা কিন্তু আৰু এটা বান্দৰ চাব লাগিব এই তাতে এটা আছে চাওক এইখিনিত এটা আছে আৰু এতিয়া বান্দৰ বিচাৰি তো আৰু আমাৰ ইয়াৰে বশিষ্ঠ মন্দিৰতে আকৌ ভাঙি পেলাই কিবা আকৌ নতুনকৈ কিবা এটা বনাব ইয়াতে তো ইয়াতে আপোনালোকে যেতিয়া আকৌ আহিব কেইমাহমান পিছত তেতিয়া দেখা হ'ব আৰু এতিয়া এই বান্দৰটোৰ পৰাই প্ৰথম কল দিয়া আৰম্ভ কৰি দিলোঁ তো এইটোকো এটা দি দিলোঁ আৰু মানে মই কলখিনি মজাকৈ বেগ এখনত ভৰাই লৈ আহিছোঁ কাৰণ মই যদি দেখাকৈ যদি লৈ আহোঁ ডাইৰেক্ট মোৰ হাতৰ পৰা কাঢ়ি লৈ যাব তাৰপিছত মানে গোটেইখিনি মানে আগুৰি ধৰিব আৰু আগুৰি ধৰি পেলাই কাঢ়ি লৈ যাব সেইটো কাৰণে বেগখনত লৈ আহিছোঁ লাগিলে মই সিহঁতক দি থৈ আহিম মানে মুখৰ আগত তো মানে এটা এটাকৈ দি আছোঁ সেইকাৰণে আৰু মই ইয়াতে মানে বশিষ্ঠৰ যিখিনি বান্দৰক পাৰোঁ সেইখিনি দি দিছোঁ বাৰু আৰু ইহঁতৰ এটা বস্তু কি হয় মানে ইহঁতে এটা যেতিয়া খাই থাকে ন এটা কমপ্লিট খোৱা হোৱাৰ পিছতহে মানে আন এটা কল লয় মানে এনেকুৱা নহয় যে এটা লৈছে তাৰপিছত আকৌ এটা একেলগত ল'ব এনেকুৱাকৈ নলয় ইহঁতে এটা কমপ্লিট পূৰা খোৱা হোৱাৰ পিছত লয় আৰু মই যিহেতু কল আৰু বুট লৈ আহিছিলোঁ এই বুটকেইটা দিলোঁ চাওক এই বুটৰ ঠোঙাটো মোৰ পৰা কাঢ়ি লৈ গৈ পেলাই আৰু ক'ত পাব চাব এইটো চাব হা এই চাওক মোৰ পৰা বুটৰ এইটো কাঢ়ি লৈ পেলাই ক'ত গৈ পেলাই চাওক লগে লগে সেইটো কাৰণে কলকেইটাও মই বেগত লৈ আহিছিলোঁ আৰু এনেকৈ মন্দিৰত পূজা কৰি পূৰা কমপ্লিট কৰি পেলাই খতম কৰি আহিলোঁ এইটো কি নহয় বান্দৰক দিয়া বস্তু লোকেল আছামান যাব এইটো নহ'লে তোৰ আৰু গাইছ আহি গ'লোঁ বশিষ্ঠ মন্দিৰৰ পৰা বশিষ্ঠ মন্দিৰত অলপ পূজা কৰিলোঁ আৰু মানে অলপ বান্দৰক কিবা কিবি দি দিলোঁ আপোনালোক দেখিলে তাৰপিছত আকৌ নেক্সট এটা বেলেগ এটা কৰিম বুলি ভাবি আছোঁ সেইখিনি চাই থাকক এতিয়াই নকওঁ আৰু এনেকুৱা আহি থাকোঁতে এইবোলে হয়তো মানে গাড়ী এখনত বহুত কিউট ছোৱালী এজনী দেখা পালে বলকচোন কিউট ছোৱালী এজনীকে চাওঁ তাকে চাওক এইজনী ছোৱালী হাই কিউট আছা তুমি আৰু গাইছ এতিয়া মই যাই আছোঁ কামাখ্যা মন্দিৰ মানে বাৰ্থডে বুলি এবাৰ কামাখ্যা মন্দিৰত যাম আৰু ইয়াতে এটা কথা কৈ দিওঁ মোৰ মানে আজি ইউটিউবত ছাবস্ক্ৰাইবাৰ হৈছে 972 আৰু মই ভাবি আছোঁ আজিৰ দিনটোত মানে 1K হ'ব লাগে 1K হ'লে মানে বহুত বেছি ভাল লাগিব হঠাৎ মানে কিবা এটা ইয়াতে হৈ গৈছে কিবা গাড়ী এক্সিডেণ্ট হৈ গ'ল নেকি সেইটো কাৰণে আপোনালোকৰ আহিলে হেলমেটটো পিন্ধি আহিব চাওক মই হেলমেট পিন্ধি কিনে এতিয়া ভিডিঅ' বনাই আছোঁ ক'ত মুনু আৰু এনেকুৱাই ছোৱালী চাইছে আহি পালোঁ কামাখ্যা মন্দিৰ আৰু লগৰ ল'ৰাৰ লগত থাকিলে এনেকুৱা ধেমালি হ'বই সকলোৱে জানে নৰ্মেল কথা আৰু কোনোৱে যাতে বেয়া ভাবি নলয় আমি জাষ্ট ধেমালিৰ কাৰণেহে কৰিছোঁ তো ইয়াতে কিবা চলি আছে নেকি হয়তো সঁচাকৈ সপোন আছিল মোৰো কিন্তু এদিন এটা সপোন আছিল যে আৰ্মি হ'ম পুলিচ হ'ম কিন্তু সেই সপোন বাদ দি পেলাই এতিয়া এনেকুৱা এটা সপোন আহিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মানে কি কৈছোঁ বুজিছে দিয়ক এটা বস্তু দেখাম এই বস্তুটো মানে ভিউটো চাওক পূৰা একদম শ্বিলং ডাউকি যেন পায় আৰু আপোনালোকে আহিলে ঠাণ্ডা এতিয়া পৰি থাকে তেতিয়া ৰাতিপুৱাৰ টাইমত আৰু নাইবা গধূলি টাইমত আহিব পূৰা শ্বিলঙৰ ভাইবছটো পাই যাব আৰু তাৰ পৰা আহি পেলাই চিকেন পকৰা আৰু চুপ খালোঁ ইয়াতে আৰু চিকেন পকৰা আৰু চুপ খাই হেনো ইয়াৰ নহয় আৰু কিবা খাই দে আৰু খা বাৰ্থডে বুলি আজি বেলেগ জানো কি খাবি তো আৰু গাইছ মই আহি পালোঁ ঘৰত আহি পালোঁ বাহিৰৰ পৰা ঘূৰি আৰু এতিয়া মই এটা বস্তুৰ কাৰণে ৰখি আছোঁ যে মোৰ আজি 1K হ'ব বুলি তো এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ কিমান হৈছে চাই লওক মোৰ এতিয়া ছাবস্ক্ৰাইবাৰ হৈছে 993 আৰু এতিয়া বাকী 1Kৰ কাৰণে ৰখি আছোঁ আৰু আজি মোৰ জন্মদিন বুলি উইছ কৰা সকলোকে বহুত ধন্যবাদ মানে ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক ইউটিউব সকলোতে যিসকলে মানে ইমান মৰমত উইছ কৰিছে সেইসকলক বহুত বেছিয়ে মানে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল তো গাইছ আৰু মানে কি ক'ব গ'লে কিমানটা হৈছে চাওক 999 পূৰা একদম 9 এতিয়া 1K হ'ব লাগে ফাইনেলি 1K হৈ যা 1K হৈ গ'ল 1K
ফাইনেলি 1K তো গাইজ বহুত বেছি সকলোকে বহুত বেছি ধন্যবাদ আৰু স্পেচিয়েলকে মই জনাব লাগিব এইকেইটা মোৰ লগৰ ইহঁতক আৰু আপোনালোকক বহুত বেছি ধন্যবাদ আৰু সদায় যাতে আপোনালোকে এনেকৈ মানে মৰম কৰি থাকে আৰু মৰমবোৰ যাতে কমি নাযায় মৰমবোৰ যাতে বাঢ়ি যায় তাৰে কামনা থাকিল মানে কি ক'ম আৰু একদম আনএক্সপেক্টেড মানে একদম এক্সপেক্ট কৰা নাছিলোঁ এনেকুৱা যে এটা পৰিস্থিতি যে হ'ব তো মানুহকে দেখাই দিয়া তো আৰু এইফালে মোক দেখুৱা তো আৰু মানে এটা কথা কৈ আছোঁ যোনে ভিডিঅ'বোৰ চাই পেলাই ধৰি লওক কমেণ্ট দিবা যে মোক নামাতিলা একদম বেয়া নাপাওঁ মই ভবা নাছিলোঁ মানে মই বাৰ্থডে যে হ'ব ময়ো নিজে ভবা নাছিলোঁ কেতিয়াও তো মানে অংকিতা বাহঁত চাওক অংকিতা বাহঁতে মোক জাষ্ট ফোন কৰি কিনে কৈছে ঘৰত যাই আছোঁ মই ভাবিছোঁ কি কাৰণে আহিছে তাৰপিছত দেখা পালোঁ কেক আনিছে তো আৰু কেকটো চাওক এতিয়া কেকটো কাটিম নে নাকাটিম মই ভাবি পোৱা নাই কেকটোৰ নাম চাওক চেনিৰাম মুনু বোলে চেনিৰাম মুনু কি ক'ম মানে তো মানে এইটোতো কি ক'ম কেক আনিছে কাটিবই লাগিব মানি লৈছোঁ দিয়ক এতিয়া মই চেনি নাম বুলি কিন্তু আপোনালোকে জানে এইটো চেহেৰা লৈ কিন্তু মই চেনি খাব নোৱাৰোঁ একদম আৰু মোৰ ফালৰ পৰা কেকটো চাওক আৰু কেকটো ৰ'ব কেকটো দেখুৱাৰ আগতে মই এটা কৈছোঁ বহুত বেছি ধন্যবাদ কাৰণ মোৰ আজি 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু 1K ছাবস্ক্ৰাইবাৰৰ কাৰণে মই এইটো কৰিছোঁ চাওক এই কেকটো এতিয়া চাওক এই কেকটো চাই লওক চেহেৰা বেয়া ল'ৰা 1K চাওক 1K ছাবস্ক্ৰাইবাৰ তো মোৰ বাৰ্থডে যদিও হয় মই কিন্তু 1K ছাবস্ক্ৰাইবাৰৰে পালন কৰিছোঁ আৰু 10K যেতিয়া হ'ব 10K হ'লে মই ডাইৰেক্ট কৰিছোঁ কেকটো কাটিমেই ইয়াতকৈ ডাঙৰকৈ কাটিম আৰু গিভৱে এটা দিম গিভৱেটো 5,000ৰ ওপৰত দি দিম আৰু এনেকৈ একেলগে দুটা কেক কাটিল লাইফত পাহৰিব নোৱাৰা এটা এক্সপিৰিয়েঞ্চ বুলি ক'ব পাৰিম কাৰণ লাইফত কেতিয়াও মোৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা নাছিলে আৰু এনেকৈ বাৰ্থডে মানে ইমান ডাঙৰ এনেকৈ কৰা নাছিলোঁ আৰু এনেকৈ ছাৰপ্ৰাইজ যে দিব ভবা নাছিলোঁ কেতিয়াও তো আকৌ এবাৰ সকলোকে বহুত বেছিয়ে ধন্যবাদ একদম মানে অন্তৰৰ পৰা ধন্যবাদ আজিৰ দিনটো মোৰ বহুত বেছি ধুনীয়া কৰি তোলাৰ কাৰণে আৰু ইমান ডাঙৰ ছাৰপ্ৰাইজটো দিয়াৰ কাৰণে সকলোকে মানে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ যদি মানে ভিডিঅ'টো চাই আছে আপোনালোকে এই ধন্যবাদটো লৈ লওক আৰু এই গিফ্টটো দিয়াৰ কাৰণে স্পেচিয়েলি বাকো বহুত বেছি ধন্যবাদ থাকিল আৰু গাইজ চাওক এই ফটোত দেখা ল'ৰাটো মই হয় কিন্তু এডিট কৰা আছে না মানে জানে DSLR ফটোত গোবৰক কেক যেন লাগে এক্সাম্পল মই হয়নে চাওক ফটোখন কৰক এইটোৱে মই আৰু মানে চাওক এইখন আজি ইয়াতে লগাইছোঁ যদি আপোনালোকৰ যদি মৰম যদি পাওঁ চিলভাৰ প্লে বাটন হওক মানে 1Kটো ক'ব গ'লে কিন্তু মোৰ কাৰণে বহুত বেছি বেলেগে কি ভাবে নাজানো মোৰ কাৰণে কৈছোঁ এইখিনি যিখিনি মৰম দিছে বহুত বেছি মই আপোনালোকৰ সদায় কৃতজ্ঞ হৈ থাকিম একদম আৰু এটা কথা কওঁ যে মোৰ বাৰ্থডে উপলক্ষে মানে বহুতেই কিবা কিবি গিফ্ট দিছে নেদেখাওঁ মই কাৰো গিফ্ট কিন্তু এটা স্পেচিয়েলকৈ গিফ্ট দেখাম কাৰণ সেই গিফ্টটো মানে মোৰ কামত দিয়ে তো চাওক এইটো চাওক মানে বিবেক দাই দিছে বিবেক দাই জানে ফুড ব্লগ যে কৰে তো বিবেক দাই দিছে এইটো এই মানে এইটো পাৰফিউম হয় এইটো বস্তু মোৰ কামত দিছে কাৰণ মোৰ গাটো কেতিয়াবা গোন্ধাই থাকে বেয়া গোন্ধায় এসপ্তাহমান গা নুধুলে মানে পুৰা চিলপেক আছে পুৰা চাওক সঁচা কথা কৈছোঁ এসপ্তাহমান গা নুধাওঁ মই আৰু গা নুধোৱাৰ কাৰণটো হ'ল মই কৈ আছোঁ কাৰণ মানুহে লেতেৰা বস্তুহে চাফা কৰে কাৰণ মই লেতেৰা নহয় কি চাফা কৰিম কেৱল গাটো গোন্ধাই সেইটো বেলেগ কথা আৰু দিয়ক বাকী এই ভিডিঅ'টো খতম ইয়াতে আৰু বাকী নেক্সট ভিডিঅ'ত আকৌ নেক্সট এটা নতুন এটা কনচেপ্টত লৈ কিনে মানে বনাম আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব তো এইখিনিতে বাই বাই